Everyone, good evening and namaskar. মই অনাক্ষী স্বাগতম জনাইছোঁ পুনৰবাৰ অসমীয়া ছোৱালী অনাক্ষীৰ অন্য এটি ব্লগলৈ। খবৰ সকলো আশা কৰিছোঁ সকলো ভালে আছে। ময়ো বহুত বেছি ভালে আছোঁ। এতিয়া বৰ্তমান যাব ওলাইছোঁ, গাঁৱতে বিহু এযোৰ আহিছে, তাকে ভাবিলোঁ ময়ো অকণমান চাওঁ আৰু আপোনালোককো অকণমান দেখাওঁ। সেইবুলি ভাবিয়ে যাব ওলাইছোঁ। এতিয়া 5টামান বাজিলে, তাকে যাওঁ, মা আৰু মই যাম, তাকে আপোনালোকক দেখাম। বিহুযোৰ অকণমান চাব আপোনালোকে। এতিয়া মই যাওঁ, একদম গৈ থাকোঁতে লগ পাম। মোৰ মানে দেৰি হ'ল, মই দহি বাতি আছিলোঁ, তাকে মানে কি বিহু যোৱা গাই শেষ হ'ব হ'ল। ভালকৈ মাতটো নাহিলে, মায়ে এতিয়া গালি পাৰি গৈ আছে। মোৰ বেলেগ কথাত মন দিব নোৱাৰোঁ, একেটাতে লাগি থাকোঁ বুলি গালি পাৰি গৈ আছে। বিহু গাই শেষেই হ'ব হ'ল নেকি। এতিয়া মানে মানুহ এজনে যাওঁতে কৈ থৈ গ'ল নেগুডোখো আছে, কেনেকৈ কৈছে আৰু তাকে শেষেই হ'ল চাগে। তাকে যাওঁ, কি হয় কি পাওঁ আৰু। গালি খাই গৈ আছোঁ বিহু চাবলৈ, কিন্তু পাওঁগৈ নে নাপাওঁগৈ একমাত্ৰ ভগৱানে জানে। মায়ে গালি পাৰি গৈ আছে। এইজনী মাক মই পিছত গৈ আছোঁ, মাৰ লগত যাব পৰা নাই যিহেতু মায়ে গালি দি গৈ আছে। সেইকাৰণে ধুলমাত আমাৰ ঘৰলৈ মানে অকণমান গৈছে, কিন্তু বহুত বেছি যোৱা নাই। সেইকাৰণে ভাবিলোঁ নাই গোৱা নেকি বুলি ভাবি আছিলোঁ। আৰু বিহুযোৰ আহোঁতে আমাৰ ঘৰৰ আগেদি আহিছিলে, কিন্তু মানে কি ঢোল চোল বজাই মেলি নাহিলে নাই, গাড়ীত আহিলে যে, সেইকাৰণে নাই অহা বুলি ভাবি থাকিলোঁ আচলতে। সেইকাৰণে আকৌ 3টামান বজাতে আহিব বুলি কৈছিলে। এতিয়া মানে আমি 3:30মানলৈকে মন কৰি আছিলোঁ, নহা দেখি ভাবিলোঁ নাই অহা, দেৰি হ'ব চাগে বুলি ভাবি আৰু নিজৰ কামত লাগি থাকিলোঁ। সেইকাৰণে এতিয়া পাই আছোঁহি, অকণমান আছে আৰু দেখাম আপোনালোকক যিকণ পাৰোঁ। শেষেই হ'ল হ'বলা, ধুলমাত বন্ধ হৈ গ'ল, খতম হ'ল চাগে, বিহু নাপালোঁগৈ। যাওঁ, গৈ আছোঁ এতিয়া। আমাৰ নামঘৰটো দেখাইছোঁ ৰ'ব আপোনালোকক। এইটো আমাৰ নামঘৰটো হয়। পাইছোঁহি, এইফালে মানুহবিলাক আছে, এইফালে মা গৈ আছে। শেষ পৰ্যায়ত আমি ময়ো আহি আছোঁ পিছে বিহুৱে নাপালোঁ চাবলৈ। এতিয়া গৈ আছোঁ আৰু ঘৰলৈ নাপালোঁ আৰু বিহু অকণমান লাষ্টৰ ডোখৰ চালোঁ আৰু বিহু চোৱা নহ'লে, সেইকাৰণে গুচি আহিলোঁ। কাৰেণ্টটো নাছিলে আচলতে, সেইকাৰণে মানে কাৰেণ্টটো নথকাৰ কাৰণে মাতটো নগ'ল, ঢোলৰ মাতটো আনফালে যায় ভাবিছোঁ কিয় নগ'ল, কাৰেণ্টটো নাছিলে আচলতে, সেইকাৰণে মানে মাতটো নগ'ল। তাকে এতিয়া গুচি আহিলোঁ আৰু উপায় নাই, কি কৰিম আৰু। বিহু চাবলৈ বুলি কৈছিলোঁ, নাপালোঁ, অকণমান পালোঁ আৰু। তাকে এতিয়া ঘৰলৈ যাওঁ। ঘৰলৈ আহি পাইছে পেহীয়ে। বিহু চাবলৈ যাব আহিছিলে, আমাৰ ৰাস্তা ওচৰ পাইছিলে, কিন্তু নাপালেগৈ। আমি পালোহি যেতিয়া গুচি আহিলে আৰু। কাৰেণ্টটো নাছিলে কাৰণে মান নগ'ল আকৌ। আহিলোঁ এতিয়া, আপোনালোকক কৈছিলোঁ দহি বাতি আছোঁ বুলি। এইখন চাদৰৰ দহি বাতি আছিলোঁ, ফাৰ্ষ্ট টাইম বাতিছোঁ। কেনেকুৱা হৈছে জনাব দেই। এই 2টা কালাৰ দিছোঁ, এই 2টা কালাৰ সম্পূৰ্ণ হোৱাগৈ নাই। এটা ছাইড ইমানটোলৈকে বাতিলোঁ, বাকী ইমানডোখৰ খালী মানে বাতিবলৈ আছে আৰু ইমানখিনিয়ে বাতিছোঁ। দহিটো কেনেকুৱা লাগিছে ক'বচোন, পাৰিছোঁ নে পৰা নাই। এতিয়া বিহু নাপালোঁ যেতিয়া এখনতে লাগি কমপ্লিট কৰোঁ আৰু এটা ছাইড, তাৰপৰা কাইলৈ আকৌ এইটো ছাইড বাতিব লাগিব। তাকে দেখাইছোঁ অকণমান। এই বগা কালাৰ দিছোঁ আৰু এইটো এটা কালাৰ দিছোঁ। চাদৰখন এনেকুৱা হয়। হেল্ল' এভৰিৱান,
আজি নেক্সট ডে হয় কালি বিহু চাই মেলি আহিলোঁ তাকে ভিডিঅ'টো কৰা নহ'ল দহি পাতিলোঁ বুলি কৈছিলোঁ যে আপোনালোকক এই দহি কামত লাগি থাকিলোঁ তাকে কৰি মেলি থাকোঁতে সন্ধিয়া হ'ল মানে কি বিহু চাই আহোঁতেতো সন্ধিয়াই হ'ল তাৰপৰা অলপ দেৰি দহি পাতি মেলি এটা ছাইড কমপ্লিট কৰিলোঁ তাৰপিছত আজি দহি পাতি আছিলোঁ অলপ তাৰপিছত এতিয়া আলহী আহিছে মই চাহ বনাইছোঁ চাহ দিবলৈ তাকে ভাবিছোঁ চাহকাপ দি মেলি কিবা এটা খাবৰ কাৰণে মানে ভোক লগা দৰে লাগিছে এতিয়া যিহেতু 3টামান বাজিব হ'ল সেইকাৰণে মানে কি মেগী বনাম বুলি ভাবিছোঁ তাকে এতিয়া চাহকাপ দি লওঁ এইফালে মই কিবাকিবি মানে চাহ দিবৰ কাৰণে প্লেট ৰেডি কৰি লৈছোঁ তাৰপৰা এতিয়া চাহকাপ বাকি লওঁ তাৰপিছত লগ পাই আছোঁ আলহীক চাহ তাহ দি আহিলোঁ আলহী মানে দূৰৰ আলহী নহয় ওচৰৰ এটা এগৰাকী আহিছে তাৰপিছত এতিয়া একাপ মোলৈ বাকি লৈছোঁ একাপ মোৰ এতিয়া চাহকাপ খাই লওঁ খাই তাৰপিছত মেগী বনাই খাম চাহকাপ খাই লওঁ তাৰপিছত লগ পাম মেগী লৈ লৈছোঁ 2 পেকেট বহুত বেছি নবনাওঁ কিয়নো মই আৰু ভাইটিয়ে খাম সেইকাৰণে বহুত বেছি বনালে মানে কি আৰু বেছি হৈ যাব খাব নোৱাৰিম সেইকাৰণে 2 পেকেট মেগী লৈ লৈছোঁ কেৰাহী পাতি লৈছোঁ অথনি এইখনতে মই বনাইছিলোঁ চব্জি এইখনতে বনাম বিশেষ একো মানে এখন ধোৱা নাই দেই যেনে অথনি বনাইছিলোঁ যে চব্জি লাগি আছে অলপ বিলাহী ভাজিছিলোঁ এইখনতে বনাই দিওঁ বুলি ভাবিছোঁ আকৌ ধুই মেলি নলওঁ আৰু মেলি নাথাকোঁ আৰু এতিয়া পানী অলপ দিলে মই একদম চিম্পুল বনাম বিশেষ একো নকৰোঁ বইল কৰিম আৰু বইল বুলি যেনেকৈ বনাই বইলটো তেনেকৈ বনাম বিশেষ একো নকৰোঁ পানী দি ল'লোঁ এইফালে গেছ জ্বলি আছে এতিয়া আৰু মেগী দিম আৰু হ'বই আৰু জানেইচোন আৰু মেগী দি ল'লোঁ এতিয়া মেগী উতলি আছে দেখিছে এইফালে আপোনালোকে মই কাটি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত জলকীয়া 3টামান কাটি লৈছোঁ মই যিহেতু জ্বলা খাই ভাল পাওঁ সেইকাৰণে জ্বলা অকণমান সৰহকৈ লৈছোঁ ইয়াতে এতিয়া উতলি আছে ন এতিয়া এইবিলাক দি দিম তাত অকণমান পিঁয়াজ ৰাখি থৈ দিম মানে মই কেঁচাকৈ পিঁয়াজ মেগীৰ লগত খাই ভাল পাওঁ সেইকাৰণে অকণমান ইয়াতে ইমানকণ থৈ দিছোঁ বাকী এইখিনি দি দিছোঁ দি এতিয়া অকণমান মই লৰাই পিনে আৰু অকণমান ইয়াতে নিমখ দি দিম মই মছলাটো অলপ দেৰিকৈ দিওঁ আপোনালোকে ফাৰ্ষ্টত দিয়ে নে দেৰিকৈ দিয়ে ক'বচোন দেই একেবাৰে অকণমান দেখিছে নহয় একেবাৰে অকণমান দিওঁ মই নহ'লে মছলাটো দি দিলে মানে হেৰি হৈ যাব পাৰে বেছি হৈ যাব পাৰে চোকা লাগিলেতো খাই যিহেতু বেয়া লাগিব সেইকাৰণে মই অকণমান দি এতিয়া অকণমান লৰাই ঢাকি দিম তাৰ অকণমান পিছত মছলাটো দিম আৰু হৈ যাব মেগী মোৰ মছলা দি লওঁ মেগীটো মই এনেকৈ বনাই খাই ভাল পাওঁ আৰু মেগীটো মানে বইল কৰি ল'ব লাগে অকল বইল কৰি লৈ তাৰপিছত মানে কি হাফ বইল কৰিব লাগে কৰি নমাই দিব লাগে নমোৱাৰ পিছত তেল দি পিনে অলপ পিঁয়াজ দি এনেকৈ কৰি চব দি ভাজি দিব লাগে তেনেকৈও খাই বেলেগ এটা টেষ্ট পোৱা যায় মই তেনেকৈও খাওঁ কিন্তু এতিয়া কৰি থাকিব মন যোৱা নাই সেইকাৰণে চিম্পুলকৈ বনাইছোঁ আৰু এনেকৈ খাম তাৰপিছত এতিয়া মেগী হ'ব মেগীটো খাই লওঁ ফাৰ্ষ্টত মোৰ একেবাৰে মেগী ৰেডি হৈ গ'ল দেখিছে এতিয়া মই নমাই পিনে খাম আৰু হৈ গ'ল মোৰ ৰেডি হৈ গ'ল মেগী বাঢ়ি ল'লোঁ ইয়াৰ ওপৰত মই কাটি থোৱা অকণমান পিঁয়াজ কেইডোখৰ মই ইয়াত দি ল'লোঁ ইয়াত দেখিছে মোৰ এতিয়া মেগী হৈ গ'ল মই এতিয়া খাম কেনেকুৱা লাগে খাই কেনেকুৱা লাগিব আৰু মেগী যেনেকুৱা লাগে তেনেকুৱা লাগিব মই এতিয়া খাই লওঁ মেগীটো এতিয়া মেগী খালোঁ খাই বৈ আহিলোঁ তাকে এতিয়া ভাবিছোঁ মই ভিডিঅ'টো সামৰি দিওঁ এটা চিম্পুল ব্লগ দিবলৈ চেষ্টা কৰিলোঁ বিশেষ একো নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কি ক'ম আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ মই যিহেতু মোৰ এটা চেনেল মই খুলি থৈছিলোঁ 3 বছৰমান আগতে কিন্তু ভিডিঅ' দিয়া মেলা কৰা নাছিলোঁ তাৰপিছত ভাবিলোঁ যে ভিডিঅ' অকণমান দিওঁ এনেদৰে মানে মোবাইলটোত থাকি যায় ন তাৰপৰা কি কৰোঁ কি নকৰোঁ লাগে ডিলিট কৰিব বেয়া লাগে স্পেচ ফুল হৈ যায় তাকে ভাবিলোঁ মই ইউটিউবতে সাঁচি থওঁ কেতিয়াবা চাবলৈ হ'ব সেই বুলি ভাবিয়ে ভিডিঅ'টোৱে ষ্টাৰ্ট কৰিলোঁ তেনেদৰে দি আছোঁ যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ ইমানতে ভিডিঅ'টো সামৰি দিছোঁ বাই